আপোনালোকে চাই আছে Assamese Adda ইউটিউব চেনেলৰ আজি আপোনালোকলৈ লৈ আহিছোঁ গুৱাহাটী হাইকোৰ্টৰ যে আজি এক্সাম হৈ গ'ল LDA Copist টাইপিষ্টৰ সেই এক্সামৰ এনসাৰ কি এটা আনঅফিচিয়েল এনসাৰ কি এক নম্বৰৰ পৰা যি 100 লৈকে যি কোৱেশ্চন আছিলে যিখিনি মেইন কোৱেশ্চন সেই মেইন কোৱেশ্চনখিনি আনসাৰসমূহ আপোনালোকৰ কাৰণে লৈ আহিছোঁ সম্পূৰ্ণ নিখুঁতভাৱে আনিবলৈ চেষ্টা কৰা হৈছে হয়তো তাত এটা দুটা ভুল যদি কিবা কাৰণত ওলাই যাব পাৰে তাৰ কাৰণে আপোনালোকে বেয়া চাই নাপাব তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক 1 পৰা 100 লৈকে আৰু ইয়াৰ লগতে কৈ থওঁ আপোনালোকৰ যি আমাৰ আছামিজ পাৰ্টটো আছিলে আছামিজ পাৰ্টত মানে 20টা কোৱেশ্চন আহিছিলে 20 মাৰ্কৰ সেইখিনি হ'ল আমাৰ কোৱালিফাইং আছিলে যেটো পাৰ্ট আছিলে অসমীয়া পাৰ্টটো আপোনালোকৰ কাৰণে পিছত অনা হ'ব গতিকে যেহেতু গোটেইখিনি কৰি দিলে এটা ভিডিঅ যথেষ্ট দীঘলীয়া হৈ যাব জাস্ট আপোনালোকক আজি এনসাৰসমূহৰ খালি প্ৰশ্ন আৰু এনসাৰসমূহ জাস্ট সিধাসিধিকে কৈ যোৱা হ'ব গতিকে আপোনালোকে মিলাই চাব পাৰে আপোনালোকৰ কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ 100 আউট অফ কিমান আপোনালোকৰ স্কোৰ আহিছে ঠিক আছে সো বলক আমি এনসাৰ কিখিনি চাওঁ আপোনালোকে চাওক মোৰ ভাগত আছে সেট এ খন আছে এ নম্বৰৰ সেটটো পৰিছে মোৰ ভাগত গতিকে আপোনালোকৰ যদি সেট বি বা সি পৰিছে আপোনালোকৰ কোৱেশ্চন বিলাক সাফল হৈ থাকিব বেলেগ বেলেগ জায়গাত থাকিব গতিকে আপোনালোকে মিলাই কৈ চাব ঠিক আছে তো এতিয়া আমি আহো যিবিলাক কোৱেশ্চন আছে কোৱেশ্চন বিলাকৰ সিধা এনসাৰটোলেহে যাম আমি সিধা ঠিক আছে সো যি আমাৰ কোৱেশ্চন নম্বৰ 1 আছিলে গিভেন এক্সাম্পল পাৰ্টিনেন্ট ডেজ দা কেস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পাৰ্টিনেন্ট 2 দুই নম্বৰ আহিলে দা ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট ডেজ দা ৱৰ্ক ডান বাই আস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কমেনচুৰেট উইথ ঠিক আছে তাৰপিছত আমি হাও 3 নম্বৰ ইয়ৰ কন্ডাক্ট স্মেক্স দিস ৰেকলেছনেছ আৰু ইয়াৰ 3 নম্বৰ কোৱেশ্চন টু আনসাৰটো হ'ব অপচন এ অফ স্মেক্স অফ হ'ব তাৰপিছত আহিও 4 নম্বৰত এ গুড জাজ নেভাৰ গ্ৰুপছ ডেজ দা কনক্লুজন 4 নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাৰপিছত আমি আহো 5 নম্বৰলৈ 5 নম্বৰত কি দিছে চাওক ৰিলিজিয়াছ লিডাৰ্ছ শুড নট ডেলভ দেশ পলিটিক্স তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডেলভ ইনটু ঠিক আছে তাৰপিছত আমি আহো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 6 পৰা 10 লৈ আমাক উলিয়াবলৈ দিছিলে কাৰেক্টলি স্পেলড ৱৰ্ডবিলাক আমাক উলিয়াবলৈ দিছে যে 6 নম্বৰটো আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি একুৱেণ্টেন্স ঠিক আছে তাৰপিছত আমি আহিলো 7 নম্বৰটো 7 নম্বৰটোৰ যিটো শুদ্ধটো হ'ব অপচন সি তাৰপিছত আমি আহো 8 নম্বৰটো 8 নম্বৰ কোৱেশ্চনটো হ'বগৈ শুদ্ধটো হ'বগৈ অপচন বি আৰু 9 নম্বৰত হ'বগৈ আপোনাৰ অপচন এ আৰু 10 নম্বৰটো আপোনাৰ শুদ্ধটো হ'বগৈ অপচন সি তাৰপিছত আমি আহো 11 নম্বৰলৈ 11 নম্বৰ কোৱেশ্চনটো আমাক কি কৰিবলৈ দিছে চাওক আমাক ইচ অফ দা ফলোইং সেন্টেন্সেস এ ওয়ার্ড ফ্রেজ বিলাক দিছে সেই ফ্রেজ বিলাকৰ আমাৰ কিছুমান অৰ্থ উলিয়াবলৈ দিছে আমি যদি এনসাৰখিনিলৈ যাওঁ 11 নম্বৰটো শুদ্ধ উত্তৰটো হ'বগৈ অপচন ডি নাৰ্চাৰ আৰু তাৰপিছত আমি আহো 12 নম্বৰটো 12 নম্বৰটো আছে 12 নম্বৰটো শুদ্ধ উত্তৰটো হ'বগৈ অপচন সি জাস্টিফাই তাৰপিছত আমি আহো কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপচন সি তাৰপিছত এবাৰ আমি আহিলো কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপচন সি ৰিনোভেটেড তাৰপিছত আমি আহিলো কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপচন এ আউটস্পোকেননেছ ঠিক আছে তাৰপিছত আমি আহিলো কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 ত কি আছে হি ডাইড ডেজ অভাৰ ইটিং তো আমাৰ 16 নম্বৰটো উত্তৰ হ'বগৈ অপচন বি তাৰপিছত আমি কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ 17 ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপচন সি তাৰপিছত আমি আহো কোৱেশ্চন নম্বৰ 18 নেক্সট কুৱেশ্যনত দিছে দ্য টিচাৰ ৱাজ প্লিজ ডেজ বয়জ প্ৰগ্ৰেছ তো কুৱেশ্যন নম্বৰ 18 ৰ উত্তৰ হ'বগৈ অপচন বি কুৱেশ্যন নম্বৰ 19 ত আহিব নেক্সট প্ৰশ্নটো উত্তৰ হ'লগৈ আমাৰ অপচন সি তাৰপিছত আমি আহো কুৱেশ্যন নম্বৰ 20 কুৱেশ্যন নম্বৰ 20 ত কি দিছে চাওক হি ৱাজ কুইকলি কিউৰ্ড ডেজ হিজ কোল্ড তাৰপিছত কুৱেশ্যন নম্বৰ 20 ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপচন এ তাৰপিছত আমি আহিলো কুৱেশ্যন নম্বৰ 21 ৰ পৰা 30 লৈ যিটো আমাক এটা দিছে চাওক এটো আমাৰ পেছেজ এটা দিছে পেছেজটো পঢ়ি পেলাই আমাক উত্তৰখিনি কৰিবলৈ দিছে গতিকে এতিয়া পেছেজটো আপোনালোকে যেহেতু পঢ়িছে বা পঢ়িব পৰীক্ষাত পঢ়িছে আৰু ইয়াৰ এতিয়া আমি উত্তৰখিনি চাম সিধাসিধিকে ইয়াৰ উত্তৰখিনি হয়তো কাবা শুদ্ধ হ'ব বা কাবা ভুল হ'ব পাৰে গতিকে আপোনালোকে চাই ল'ব আৰু ইয়াত মই যিমানখিনি পাৰো আপোনালোকক শুদ্ধ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিছো ঠিক আছে তো কুৱেশ্যন নম্বৰ 21 ৰ উত্তৰটো হ'বগৈ অপচন বি তাৰপিছত আমি আহিলো নেক্সট কুৱেশ্যন 22 হু কন্ট্ৰোলড এডুকেশ্যন ডিউৰিং দা ৰেনেছেন্স তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দা প্ৰিন্স তাৰপিছত আমি কুৱেশ্যন নম্বৰ 23 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাৰপিছত আমি আহো কুৱেশ্যন নম্বৰ 24 চাওক 24 ত কি দিছে হু কন্ট্ৰোল দা ইনষ্টিটিউচন অফ এডুকেশ্যন ডিউৰিং দা খ্ৰীষ্টিয়ান এৰা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দা চাৰ্চ এণ্ড দা প্ৰাইষ্ট Hello, next question কি দিছে চাওক 25 নম্বৰ কোৱেশ্চনটো কি দিছে what does the word fallibility mean এটো actually আমাৰ যেটো আমাৰ পেছেজ দিছিলে হে পেছেজটোত infallibility
বিলিটি বুলি আছিলে আৰু হিয়াৰ শুদ্ধ উত্তৰটো হৈ গ'ল আপোনাৰ অপশ্যন চি আৰু ইয়াত যেহেতু প্ৰশ্নটো ভুল আহিছে গতিকে হেতু আপোনালোকক নম্বৰ দি দিব পাৰে ঠিক আছে তাৰপিছত আমি হলো কোৱেশ্চন নম্বৰ 26 কোৱেশ্চন নম্বৰ 26 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰপিছত আমি হলো 27 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্ডিভিজুৱেল ফ্ৰীডম ইন দা ইকনমিক ফিল্ড তাৰপিছত আমি হলো কোৱেশ্চন নম্বৰ 28 ৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ কনচাৰ্নড তাৰপিছত আমি আহিলো কোৱেশ্চন নম্বৰ 29 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰু তাৰপিছত আমি যাওঁ কোৱেশ্চন নম্বৰ 30 লে 32 যদি আমি শুদ্ধ উত্তৰটো চাওঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি দা প্ৰিভেইলিং ফেশ্বন অফ অৰ ষ্টাইল তাৰপিছত ইংলিছৰ পাৰ্টটো এইখিনিতে শেষ হৈছে ইয়াৰ পিছত আমাৰ আহিছে গৈ জিকে তো চাওক জিকে আমি প্ৰশ্নখিনি চাওঁ কোৱেশ্চন নম্বৰ 31 ত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি লেলা সেট তাৰপিছত আমাৰ কোৱেশ্চন নম্বৰ 32 হু ইজ দা অথৰ অফ দা বুক গ্লিমছেছ অফ দা ৱৰ্ল্ড হিষ্ট্ৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জৱাহৰলাল নেহৰু তাৰপিছত আমি কোৱেশ্চন নম্বৰ 33 দা লাৰ্জেষ্ট মেন মেড কেনেল ইন দা ৱৰ্ল্ড ইজ ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ লাগে দা গ্ৰেণ্ড কেনেল অফ চাইনা যিটো আমাৰ ইয়াত এটাটো নাই গতিকে আমাৰ এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নান অফ দা এবভ ঠিক আছে তাৰপিছত আমি আহিলো নেক্সট কোৱেশ্চন 34 টো আছে চাওক হুইচ ওৱান অফ দা ফলোইং ইজ দা ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক এষ্টাব্লিছড ইন ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কৰবেট তাৰপিছত আমি আহিলো কোৱেশ্চন নম্বৰ 35 ইয়াৰ প্ৰশ্নটো দিছে দা ৱৰ্ল্ড কম্পিউটাৰ লিটাৰেচি ডে ইজ অবজাৰ্ভড অন তাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2nd of December ঠিক আছে তাৰপিছত হু সেড দ্যাট দা ম্যান ইজ এ সোশিয়াল এনিমেল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ অপশ্যন বি এৰিষ্টটল তাৰপিছত আমি হলো কোৱেশ্চন নম্বৰ 37 কৈছে আইডেন্টিফাই দা ইণ্ডিয়ান টেনিছ প্লেয়াৰ হু হেজ টাৰ্নড হলিউড ফিল্ম মেকাৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ অপশ্যন ডি অশোক অমৃত ৰাজ ঠিক আছে তাৰপিছত আমি আহিলো কোৱেশ্চন নম্বৰ 38 টো কোৱেশ্চন নম্বৰ 38 ত দিছে ল ডে ইজ অবজাৰ্ভড অন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আমাৰ অপশ্যন ডি 26 নৱেম্বৰটো আমি আসলতে কনষ্টিটিউশ্যন ডে হিচাপে আমি অবজাৰ্ভ কৰোঁ কিন্তু কনষ্টিটিউশ্যন ডে আমাৰ 26 নৱেম্বৰ যেটো কনষ্টিটিউশ্যন ডে হেতুকে আমি ল ডে হিচাপে আমি অবজাৰ্ভ কৰোঁ ঠিক আছে তাৰপিছত আমি আহিলো কোৱেশ্চন নম্বৰ 39 ত দিছে দা লাৰ্জেষ্ট লিভিং ফাইটলেছ বাৰ্ড ইজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অষ্ট্ৰিচ ঠিক আছে তাৰপিছত আমি আহিলো কোৱেশ্চন নম্বৰ 40 হু ৱাজ দা ফাৰ্ষ্ট উইনাৰ অফ দা প্ৰেষ্টিজিয়াছ জ্ঞানপীঠ এৱাৰ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি জি শংকৰ গ্ৰুপ ঠিক আছে তাৰপিছত আমি আহিলো 41 নম্বৰ দা পেনিনসুলাৰ প্লেটিউ অফ ইণ্ডিয়া এক্সটেন্স আপ টু 41 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মেঘালয়া হিলছ সো এবাৰ আমি আহিলো নেক্সট কুৱেশ্যনটো সুধিছে আমাক 42 নম্বৰত সুধিছে যে হোৱাইট কোল কি আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হাইড্ৰো ইলেক্ট্ৰিচিটি তাৰপিছত আমি আহিলো 43 নম্বৰ কুৱেশ্যনটো আমাক দিছে দা মেক্সিমাম পাৰ্চেন্টেজ অফ দা ট্ৰাইবেল পপুলেশ্যন অফ ইণ্ডিয়া কনচিষ্ট অফ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সান্থালছ তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ 44 ইন দা আন্দামান আইলেণ্ড লিভ দা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অংগে ঠিক আছে তাৰপিছত আমি নেক্সট কুৱেশ্যনটো আমাক দিছে 45 হুইচ অফ দা ফলোইং ষ্টেটছ ইন ইণ্ডিয়া ইজ দা লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৱেষ্ট বেংগল তো বহুতে হয়তো ভুলতে আসাম মাৰিব পাৰে কিন্তু আসাম হ'লগৈ আমাৰ 2nd নম্বৰতহে আহে ঠিক আছে আৰু যদিও লাৰ্জেষ্ট টি প্ৰডাকশ্যন আমাৰ ইণ্ডিয়াৰ ভিতৰত হ'ল ৱেষ্ট বেংগল ঠিক আছে তাৰপিছত আমি আহিলো কুৱেশ্যন নম্বৰ 46 ৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দ্য মেইন পাৰ্পাছ অফ ইনক্লুডিং ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ টু এষ্টাব্লিছ এ ৱেলফেয়াৰ ষ্টেট ঠিক আছে তাৰপিছত আমি আহিলো নেক্সট কুৱেশ্যন 47 দ্য আইডিয়া অফ ফাণ্ডামেণ্টেল ডিউটিজ ইজ ডিৰাইভ ফ্ৰম ক'ৰ পৰা আমাৰ ফাণ্ডামেণ্টেল ডিউটিজৰ মানে আইডিয়াটো লোৱা হৈছিলে অপশ্যন চি ৰাছিয়ান কনষ্টিটিউশ্যন নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 48 হোৱাট ইজ দ্য মেক্সিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইয়াৰ কোনো মানে প্ৰেচিডেণ্ট হোৱাৰ কোনো মানে মেক্সিমাম এজ কোনো নাথাকে কোনো লিমিট নাই অপশ্যন ডি এইটো নো ছাচ লিমিটছ ঠিক আছে তাৰপিছত আমি কুৱেশ্যন নম্বৰ 49 হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ঠিক আছে ইয়াৰ পিছত আমি আহিলো কুৱেশ্যন নম্বৰ 50 দ্য ফাৰ্ষ্ট ল অফিচাৰ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ আমাৰ ভাৰতৰ প্ৰথম ল অফিচাৰজনক আমাক কি বুলি কোৱা হয় আমাক সুধিছে ইয়াৰ এইটো হ'ল অপশ্যন চি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া তাৰপিছত আমি আহিলো নেক্সট কুৱেশ্যন মহাভাৰতা ৱাজ অৰিজিনেলি ন'ন এজ মহাভাৰতখনৰ অৰিজিনেল নামটো আমাক কি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি জয়া সংহিতা ঠিক আছে তাৰপিছত আমি আহিলো নেক্সট 52 নম্বৰটোলৈ 50 হুইচ অফ দ্য ফলোইং ষ্টেটছ ইউনিয়ন টেৰিটৰী লাইজ পাৰ্টলি টু দ্য নৰ্থ হিমালয়ছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ তাৰপিছত আমি আহিলো 53 নম্বৰ কুৱেশ্যনটোলৈ 53 নম্বৰ কুৱেশ্যনটো কি দিছে হুইচ অফ দ্য ফলোইং ইজ এ ব্লক মাউণ্টেইন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভছগেজ
তাৰপিছত আমি আহিলোঁ 54 নম্বৰ দ্য প্লান্ট হুইচ গেটছ ফাৰ্টিলাইজ জাষ্ট ওৱান্স ইন এ লাইফ টাইম তো ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন এ বানানা এইটোৱে শুদ্ধ উত্তৰ হ'ব লাগে ঠিক আছে So next আমি আহোঁ question number 55 কি দিছে চাওক মিটক্সৰ ৰিলেটছ টু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন চি ল ঠিক আছে তাৰপিছত আমি হ'লো নেক্সট কুৱেশ্যন 56 নম্বৰ দ্য কোহিনুৰ ডায়মণ্ড কেম ফ্ৰম দ্য ডেছ মাইন্স আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ গোলকণ্ডা অপশ্যন বি ঠিক আছে তাৰপিছত আমি হ'লো কুৱেশ্যন নম্বৰ 57 হুইচ অফ দ্য ফলোয়িং এৱাৰ্ড উইনিং ফিল্মছ হেজ নো ডায়লগছ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন এ পুষ্পক তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 58 সাভানা গ্ৰাছলেণ্ডছ আৰ ফাউণ্ড ইন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন বি আফ্ৰিকা নেক্সট আহিলোঁ আমি কুৱেশ্যন নম্বৰ 59 কুৱেশ্যন নম্বৰ 59 কৈছে চাওক হিট ফ্ৰম দ্য ছান ইজ ৰিচিভড বাই দ্য আৰ্থ থ্ৰু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন চি ৰেডিয়েশ্যন তো নেক্সট কুৱেশ্যন আহিলোঁ কুৱেশ্যন নম্বৰ 60 মেগাস্থেনিছ ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন বি তাৰপিছত আমি আহিলোঁ 61 নম্বৰ হুইচ ৱাজ দ্য মেইন কণ্ট্ৰিবিউশ্যন অফ দ্য গুপ্তা পিৰিয়ড টু আৰ্টছ ইন ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন বি দ্য এলোৰা এণ্ড অজন্তা কেভ তো নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 62 দ্য ৰিগ বৈদিক আৰিয়ানছ ৱেৰ জেনেৰেলি আণ্ডাৰ এ তো 62 নম্বৰটো আমাৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন চি মনাৰ্কিয়েল গভৰ্ণমেণ্ট তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 63 হ'লগৈ শুদ্ধ উত্তৰ অপশ্যন চি ফিলচফি উপনিষদবিলাক আমাৰ কি সুধিছে ঠিক আছে তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 64 দ্য ফাৰ্ষ্ট পাৰ্মানেণ্ট হোম অফ দ্য আৰিয়ানছ ইন ইণ্ডিয়া ৱাজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন ডি পাঞ্জাৱ তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন 65 নেক্সট কি কৈছে কৌটিল্যছ অৰ্থশাস্ত্ৰ ডিল উইথ 65ৰটো শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন বি প্ৰিন্সিপলছ এণ্ড প্ৰেক্টিছ অফ ষ্টেট ক্ৰাফ্ট নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 66 দ্য ফাৰ্ষ্ট মুছলিম ইনভাৰ্টাৰ ইন ইণ্ডিয়া ৱাজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন ডি মহম্মদ বিন কাছিম নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 67 কি কৈছে চাওক প্ৰশ্নটো আকবৰ মেড দ্য বুলন্দ দৰৱাজা টু কমেমোৰেট আকবৰে বুলন্দ দৰৱাজা কিয় বনাইছিলে আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন চি হিজ কনকুৱেষ্ট অভাৰ গুজৰাট নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 68 অম্বিকা কুঁৱৰী হু বিল্ড দ্য শিৱসাগৰ টেংক ৱাজ দ্য কুইন অফ অম্বিকা কুঁৱৰী কাৰ কুইন আছিলে আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন বি শিৱসিংহৰ ঘৈণীয়েক আছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 69 কুৱেশ্যন নম্বৰ 69ৰ প্ৰশ্নটো কি দিছে হু ৱাজ কনচিডাৰ্ড টু বি দ্য গ্ৰেটেষ্ট অফ অল আহোম কিংছৰ চবতছে গ্ৰেটেষ্টজন কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি ৰুদ্ৰ সিংহ নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 70 কি দিছে চাওক ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ মেড ইন দ্য ইয়েৰ তো ইয়াণ্ডাবু ট্ৰিটি কেতিয়া হৈছিল আপোনালোক সকলোৱে জানে 1826 অপশ্যন বি তাৰপিছত আমি আহিলোঁ কুৱেশ্যন নম্বৰ 71 হুইচ অফ দ্য ফলোয়িং কিংছ অফ আছাম টুক পাৰ্ট ইন মহাভাৰতা ৱাৰ মহাভাৰতৰ যুদ্ধত অসমৰ কোনজন ৰজাই মানে অংশগ্ৰহণ কৰিছিল আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন এ ভগদত্ত নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 72 হুইচ ওৱান অফ দ্য ফলোয়িং লিটাৰেৰী ৱৰ্ক শ্ৰীমন্ত শংকৰদেৱৰ ৰোড ফাৰ্ষ্ট শংকৰদেৱে লিখা প্ৰথমটো মানে গম পাইছে লিটাৰেৰী ৱৰ্ক কি আছিলে আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কৰতল কমল তাৰপিছত আমি আহিলোঁ নেক্সট 73 আমাৰ প্ৰশ্নটো সুধিছে হুইচ অফ দ্য ফলোয়িং বুকছ ৱাজ নট ৰিটেন বাই লক্ষ্মীনাথ বৰুৱা বেজবৰুৱাই লিখা কোনখন গ্ৰন্থ তলখন নহয় তো আমাক সুধিছে চ' চি ডি আৰু বি এই তিনিখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা হয় গতিকে অপশ্যন এ হ'ল শুদ্ধ উত্তৰ মিৰি জীয়ৰী কোনে লিখিছে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব নেক্সট আমি আহিলোঁ 74 হুৱেন ৱাজ দ্য ফাৰ্ষ্ট অসম সাহিত্য সভা ৱাজ হেল্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ 26 ডিচেম্বৰ 1917 ঠিক আছে তাৰপিছত আমি আহিলোঁ নেক্সট 75 নম্বৰ কুৱেশ্যনটো চাওক হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্টৰ প্ৰথম অসমীয়া চিফ জাষ্টিছ কোন আছিলে আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ আমাৰ অপশ্যন বি জাষ্টিছ হলিৰাম ডেকা তো নেক্সট আমি আহিলোঁ 76 নম্বৰ কুৱেশ্যনটো ইয়াত কি দিছে চাওক অন হুজ ইনিচিয়েটিভ বাই কাজিৰঙা বিকেম এ ৰিজাৰ্ভ ফৰেষ্ট তো ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন বি মেৰী কাৰ্জন নেক্সট আমি আহিলোঁ 77 নম্বৰ কুৱেশ্যন কি দিছে চাওক হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম ৱাজ ওৱান্স ফেমাছ ফৰ আইভৰি কাৰ্ভিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন ডি বৰপেটা তাৰপিছত আমি আহিলোঁ নেক্সট হুইচ 78 নম্বৰ কুৱেশ্যন হুইচ প্লেচ অফ আছাম ইজ কল্ড মানচেষ্টাৰ চিটি ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে সকলোৱে জানে অপশ্যন চি হ'ল মানচেষ্টাৰ 79 নম্বৰ কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ ইন আছাম ইজ ফেমাছ ফৰ ৱাইল্ড হৰ্চ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'লগৈ অপশ্যন ডি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক য'ত আমাৰ বনৰীয়া মানে ঘোঁৰা পোৱা যায় তাৰপিছত আমি আহিলোঁ নেক্সট কুৱেশ্যন নম্বৰ 80 দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ আছাম ইন দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল 1942 ৱাজ তো আমাৰ প্ৰথম মানে শ্বহীদ কোন আছিলে আমাৰ অসমৰ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ কুশল কোঁৱৰ নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 81 দিছে যে এগ্ৰষ্টলজি কি আমাক সুধিছে
তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ষ্টাডি অফ গ্ৰাছেছ নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 82 হোৱাট ইজ ট্ৰাইবলজি কনচাৰ্ণ উইথ 82 নম্বৰ কুৱেশ্যনটো উত্তৰ হ'ল অপশ্যন চি ষ্টাডিং ইণ্টাৰেক্টিং ছাৰ্ফেচেছ ইন ৰিলেটিভ মোশ্যন নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 83 লে 83টো কি দিছে চাওক হুইচ অফ দ্য ফলোয়িং ডিলছ উইথ এ চেঞ্চৰি পাৰচেপশ্যন অফ এনিমেলছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ লাগে অপশ্যন চি বায়নিক্স ঠিক আছে তাৰপিছত আৰু যদি আপোনালোকে ভাবে এইটো শুদ্ধ উত্তৰটো বেলেগ হয় বুলি কিবা আপোনালোকে কমেণ্ট কৰি পেলাই জনাব আৰু এতিয়ালৈকে যিমানখিনি উত্তৰ ক'লো আপোনালোকৰ যদি মনত ভাবিছে যে আপোনালোকৰ কিবা বেলেগ মই ক'ৰবাত ভুল উত্তৰ দিছোঁ আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব ঠিক আছে তো নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 84 চাওক দ্য এণ্ড অফ এ নাইফ ইজ মেড পইণ্টেড টু হেভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো মোৰ হিচাপমতে হ'বগৈ লাগে আপোনাৰ অপশ্যন বি যদি আপোনালোকে ভাবিছে ইয়াৰ উত্তৰটো বেলেগ কিবা হয় আপোনালোকে কমেণ্টত জনাই দিব ঠিক আছে মোৰ হিচাপমতে বিটো হ'ব লাগে মোৰ প্ৰেছাৰ নেক্সট আমি আহিলোঁ 85 দ্য বিগ বেং থিয়ৰী অফ দ্য ইউনিভাৰ্ছ ইজ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ অপশ্যন চি ইজ এন ইভলিউচনেৰী থিয়ৰী আমাৰ নেক্সট কুৱেশ্যনটোলৈ মেথছৰ ফালে আহিছোঁ 86 নম্বৰ প্ৰশ্নটো চাওক এইটো কুৱেশ্যনত দিছে আমাৰ যিটো প্ৰশ্ন দিছে এই প্ৰশ্নটোত হয়তো কিবা এটা মিচিং আছে কিবা এটা ভুল আছে এই প্ৰশ্নটোত যদি প্ৰশ্নত ভুল নাই উত্তৰত ভুল আছে আৰু যদি উত্তৰত ভুল নাই প্ৰশ্নত ভুল আছে ঠিক আছে গতিকে এই প্ৰশ্নটোৰ ধৰক এইখিনি এই দুই যিটো আছে এই দুই জেগাত 4 হ'লেহে আমাৰ এইখিনি জেগাত 16 ওলাব এইকেইটাৰ ভিতৰত কিবা এটা হ'ব আৰু যদি ইয়াৰ হিচাপমতে কৰা হয় তেতিয়াহ'লে আপোনাৰ চাওক কেনেকুৱা হ'ব এইটো 1 4 গুণ 4 তো 2 4 গুণ 8 তো 2 4 গুণ 8 এইখিনিত 8 হ'ব লাগে গতিকে অপশ্যনত যিহেতু এই 8টো নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বা এই প্ৰশ্নটো কিবা ভুল বা বিসংগতি আছে নেকি এইটো যেতিয়া অফিচিয়েল মানে হেৰি দিব এনচাৰ কি দিব তেতিয়া আপোনালোকে তাত গম পাই যাব ঠিক আছে তো ইয়াৰ কাৰণে আমি এতিয়া এইটো প্ৰশ্নটো এৰিছোঁ তো নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 87টো 87ত কি দিছে চাওক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মই চিধা চিধি কৈ দিছোঁ অপশ্যন হ'বগৈ আপোনাৰ ডি 14 আৰু 13 আপোনাৰ নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 88ত দিছে 20 years ago my age was 1/3 of what it is now what is the my present age বৰ্তমান বয়সটো আমাক উলিয়াবলৈ দিছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি 30 years next আমি কুৱেশ্যন নম্বৰ 89 the lowest number of 4 digit which is a perfect square is আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 10240 যিটো 32 perfect square হয় ঠিক আছে তো নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 90 the average age of 60 result is 40 and the average of 40 result is 60 what is the average of all results আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ অপশ্যন চি 48 ঠিক আছে তো নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 91 number of hours and minutes from 6:14 AM to 8:02 PM the same day is তো আমাক ৰাতিপুৱা 6:14 পৰা ৰাতি 8:02 লৈকে মানে কিমান ঘণ্টা কিমান মিনিট আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 13 ঘণ্টা 48 minutes নেক্সট আমি আহিলোঁ 92 নম্বৰ কুৱেশ্যনটো 92 how many times from 4 PM to 10 PM the hands of a clock are at right angles আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 11 তো নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 93টো আমাক দিছে 2 coins are tossed simultaneously the probability of getting the most of one head is আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি 3/4 নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 94ত কি দিছে চাওক মিক্স এনালজি দিছে দ্য ভেলু অফ স্কাম ইজ 36 দেন হোৱাট ইজ দ্য ভেলু অফ প্ৰাংক তো 94 আমাৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি 60 তো নেক্সট আমি আহিলোঁ হুইচ অফ দ্য ফলোয়িং কোম্পানীজ ইজ ন'ন এজ বিগ ব্লু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন অপশ্যন এ IBM তো নেক্সট আমি আহিলোঁ 96 নম্বৰ কুৱেশ্যনটো 96ত কৈছে ইন এ কম্পিউটাৰ হুইচ ইউনিট ইজ ৰেছপনচিবল ফৰ প্ৰচেছিং ডাটা আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি CPU তাৰপিছত আমি আহিলোঁ 97 নম্বৰ জাংক ইমেইল ইজ অলছ' কল্ড অপশ্যন এ স্পেম আৰু 98 নম্বৰ কুৱেশ্যনটো হ'ল BCD আমাক ফুল ফৰ্মটো কি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাইনেৰী কোডেড ডেচিমেল অপশ্যন এ নেক্সট আমি আহিলোঁ 99 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰ্ট অফ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি এৰিথমেটিক এণ্ড লজিক ইউনিট নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 100 হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য মেইন পাৰ্ট অফ এ কম্পিউটাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি প্ৰিণ্টাৰ তো ঠিক আছে বন্ধুসকল তো আপোনালোকক 1 পৰা 100লৈ যিমানখিনি প্ৰশ্নৰ মানে ইম্পৰ্টেণ্ট প্ৰশ্ন সেই প্ৰশ্নখিনিৰ শুদ্ধ উত্তৰখিনি আপোনালোকক দিবলৈ চেষ্টা কৰা হ'ল হয়তো ক'ৰবাত এটা দুটা কিবা এটা মিষ্টেক হ'বও পাৰে আপোনালোকে যদি চাই থাকোঁতে পায় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব আৰু আপোনালোকৰ স্ক'ৰ কিমান হ'ল আপোনালোকে কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব ঠিক আছে আৰু যিটো অসমীয়া আছামিজ লেংগুৱেজ আমাৰ কুৱেশ্যন দিছিলে সেই কুৱেশ্যনখিনিৰ ওপৰত এটা নেক্সট ভিডিঅ' বনাই দিম আপোনালোকে খালি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তো থেংক ইউ ধন্যবাদ জয় হিন্দ জয় আই অসম